নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল প্ৰথমতে তোমালোকক মই কল ৰেকৰ্ডিংটো শুনাই দিম ছাৰে কি ক'লে যাৰ যাৰ মানে সেকেন্ড মেৰিট লিষ্টতো নাম অহা নাই ঠিক আছে তেওঁলোকৰ এতিয়া এডমিশনটো কি হ'ব তোমালোকক মই কল ৰেকৰ্ডিংটো শুনাই দিম ছাৰে কি ক'লে এই সন্দৰ্ভত ছাৰে কি ক'লে বহুতো ছাত্ৰ ছাত্ৰীৰ এটো সমস্যা হৈ আছে তেওঁলোকৰ এতিয়াও সেকেন্ড মেৰিট লিষ্টত নাম অহা নাই তেওঁলোকৰ এতিয়া এডমিশনটো হ'ব নে নাই সকলোখিনি জানিবৰ বাবে তোমালোকে মোৰ ভিডিওটো হেকলৈকে চাই থাকা প্ৰথমতে তোমালোকক মই কল ৰেকৰ্ডিংটো শুনাই দিম আৰু চেনেলটোত যদি নতুনকৈ আহিছা বা চেনেলটো যদি তোমালোকে সাবস্ক্ৰাইব কৰি থৈছা তেন্তে তোমালোকে ভিডিওটো লাইক কৰিবা আৰু কমেন্টত থ্যাংক ইউ বুলি লিখি দিবা ঠিক আছে এটো বস্তুটো নটিস কৰিলো মই অলপ আগত এটা ভিডিও দিছিলো তাত বহুত ষ্টুডেন্টৰ এতিয়াও সেকেন্ড মেৰিট লিষ্টত নাম অহা নাই আৰু বহুত ষ্টুডেন্টৰ সেকেন্ড মেৰিট লিষ্টত নামটো আহিছে আৰু কিছুমানে এনেকুৱা এটা কমেন্ট দিছে তেওঁলোকে মানে ভুলটো মুকে জাপি দিছে কিন্তু তেওঁলোকে নিজে মানে অফাৰটো মানে ফাৰ্স্ট মেৰিট লিষ্ট কলেজখনৰ অফাৰটো একচেপ্ট নকৰিলে বাবে এক্সপায়াৰ হৈ গ'ল ঠিক আছে তেওঁলোককো ৰিপ্লাইটো দিম কি কৰিব লাগিব এতিয়া হে সন্দৰ্ভত ছাৰক দুটা মই প্ৰবলেমটো সুধিছিলো সেকেন্ড মেৰিট লিষ্ট কলেজত মানে সেকেন্ড মেৰিট লিষ্টখনত তেখেতৰ ষ্টুডেন্ট বিলাকৰ মানে নামবিলাক অহা নাই তেওঁলোকৰ এতিয়া কি হ'ব প্ৰথম সমস্যা সেকেন্ড সমস্যাটো ফাৰ্স্ট মেৰিট লিষ্ট কলেজখনৰ অফাৰটো এক্সপায়াৰ হৈ গ'ল এই দুটা সন্দৰ্ভত ছাৰক মই ফোন কৰিলো ছাৰে ফোন কৰাত ধুনীয়াকৈ ৰিপ্লাইটো দিলে বুজাই দিলে প্ৰথমতে তোমালোকে ছাৰে কি ক'লে হেতু শুনি লোৱা তাৰ পাছত ভিডিওটো অলপ আগলৈ বহাম ঠিক আছে স্যার সেকেন্ড মেৰিট লিষ্টখনত যদি নামটো নাহে তেন্তে কি হ'ব 19 তাৰিখে আহিব লাগিব স্পট এডমিশনত স্পট এডমিশন ন স্পট এডমিশন হ'ব হয় স্যার আৰু এটা আছিলে যদি ফাৰ্স্ট মেৰিট লিষ্ট কলেজখনৰ মানে এডমিশন নললে অফাৰটো এক্সপায়াৰ হৈ গ'ল তেতিয়াও স্পট এডমিশনতে ল'ব পাৰিবনে তেতিয়াও স্পট এডমিশনতো পাৰিব আৰু যদি অফাৰ এক্সপায়াৰ হৈছে সেকেন্ড মেৰিট লিষ্টত যদি নামটো আহিছে তেতিয়া অফাৰটো আকৌ নতুনকৈ খুলি দিব যদি সেকেন্ডৰ নামটো নাহে তেতিয়া 19 তাৰিখে স্পট এডমিশন হ'ব ঠিক আছে মোক মানে সাবস্ক্ৰাইবাৰ বিলাকে সুধি আছিলে মানে ঠিক আছে তুমি জনাই দিবা হ'ব ঠিক আছে হয় স্যাৰ ঠিক আছে দিয়া কিবা থাকিলে ফোন কৰিবা ঠিক আছে হ'ব স্যাৰ থ্যাংক ইউ ঠিক আছে তোমালোকক মই ধুনীয়াকৈ শুনাই দিলো কল ৰেকৰ্ডিং কৰি থৈছিলো তেতিয়াহে তোমালোকৰ মানে অলপ ট্ৰাষ্টটো আহিব মানে যেটো আগতেও ভিডিওবিলাক বনাইছো এনেকুৱা ধৰণত ছাৰক মই আগতে ফোন কৰিছো ছাৰে ধুনীয়াকৈ বুজাই দিছে হেতু কাৰণে ছাৰে কৈছে যেন আকৌ কিবা থাকিলে কল কৰিবা বুলি তেওঁ ধুনীয়াকৈ বুজাই দিছে ঠিক আছে এটা তোমালোকে বুজি পালাই যেন যাৰ যাৰ সেকেন্ড মেৰিট লিষ্টত এতিয়াও নামটো অহা নাই 19 তাৰিখে মাতিছে স্পট এডমিশন ল'বলৈ মাতিছে ঠিক আছে এটো একদম ক্লিয়াৰ হৈ গ'ল তোমালোকে ইমান টেনচন কৰিব নালাগে ছাৰে হেতুৱে ক'লে তোমালোকে কল ৰেকৰ্ডিংটো শুনাই দিলো ছাৰে কল ৰেকৰ্ডিংটোত ক'লে যেন যাৰ যাৰ মানে সেকেন্ড মেৰিট লিষ্টত এতিয়াও নামটো অহা নাই 19 তাৰিখে মাতিছে স্পট এডমিশনৰ বাবে মাতিছে ঠিক আছে সিম্পল কথা যদি কলেজে তোমালোকক নামাতে তোমালোকে নিজে যাবা হৈ গ'ল এতিয়া বহুতে কমেন্ট দি আছিলে কমেন্ট তোমালোকৰ ক্লিয়াৰ কৰি দিলো আৰু এটা ছাৰক সুধিছিলো হেতু আছিলে মানে প্ৰথম মেৰিট লিষ্ট কলেজখনত অফাৰটো দিছিলে তেওঁলোকে একচেপ্ট নকৰিলে বাবে অফাৰটো এক্সপায়াৰ হৈ গ'ল সেইদিনাখন মাতিছে 19 তাৰিখে মাতিছে তেওঁলোকক মানে অফাৰটো আকৌ খুলি দিব তেতিয়া একচেপ্ট কৰিব পাৰিবা মানে সেইদিনাখনে তোমালোকে এডমিশন ল'ব পাৰিবা ছাৰে হেতুৱে ক'লে ঠিক আছে তোমালোকক ধুনীয়াকৈ বুজাই দিলোৱে সেইবাবে তোমালোকে চেনেলটো সাবস্ক্ৰাইব আৰু ভিডিওটো লাইক কৰিবা তোমালোকৰ বাবে ইমানখিনি কৰি দিয়াৰ বাবে ঠিক আছে আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিও বনাই থাকিম আৰু কমেন্টবিলাক পাইছিলো স্পট এডমিশনৰ ওপৰত ভিডিও লাগে ভিডিওটো তোমালোকক দিলো আৰু কমেন্ট দিছিলে বহুতে সেকেন্ড মেৰিট লিষ্টত নাম অহা নাই এতিয়া কি কৰিম তোমালোকৰ বাবে ভিডিওটো দিলো 19 তাৰিখে স্পট এডমিশনৰ বাবে মাতিছিলে কিন্তু নটিছখনত তোমালোকৰ স্পট এডমিশন 20 তাৰিখে আছে 21 তাৰিখে আছে 23 তাৰিখে আছে আৰু 24 তাৰিখে আছে আৰু 19 তাৰিখে তোমালোকৰ নিউ ৰেজিষ্ট্ৰেচন আছে যিখিনি যাৰ থাকি গৈছিলে তেওঁলোকৰ নিউ ৰেজিষ্ট্ৰেচন আছে কিছুমান কলেজত মানে আগতীয়াকৈ এডমিশনটো দিব পাৰে 19 তাৰিখেও দিব পাৰে তেনেকুৱা কথা কিন্তু মানে বহুতে ক'ব পাৰে কমেন্টত দিব পাৰে যেহেতু স্পট এডমিশন 20 তাৰিখৰ পৰা আৰম্ভ হৈছে ন ছাৰে 19 তাৰিখে কিয় ভুলকৈ কৈছে কিছুমান কলেজত আগতীয়াকৈ দিব পাৰে 19 তাৰিখেও দিব পাৰিব তোমালোকে আগতীয়াকৈ গুচি যাবা ঠিক আছে 19 তাৰিখে যাব নালাগে 20 তাৰিখে যাবা 21 তাৰিখে যাবা 23 তাৰিখে যাবা আৰু 24 তাৰিখে যাবা কোনবা দিন গুচি যাবা কিন্তু আগতীয়াকৈ গ'লে তোমালোকৰ নিজৰ কাৰণে ভাল
যিহেতু ছাৰে ষ্টাফৰ মানুহ, ছাৰে সমাৰ্থক কাম কৰি থাকে, সেইবাবে ছাৰে 19 তাৰিখে বুলি ক'লে। তোমালোকে সেইটো ভুল ধৰিব নালাগে। ঠিক আছে, বাই বাই।